নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ কেইটামান প্ৰশ্ন যিকেইটা 2015 চনৰ SI এক্সামত আহিছিল আৰু এই প্ৰশ্নবোৰ খুবেই ইম্পৰ্টেণ্ট হ'ব আহিবলগীয়া আসাম পুলিচৰ এক্সামৰ বাবে। সো ভিডিঅ'টো ভালদৰে শেষলৈ চাই যাব। অসম পুলিচৰ SI এক্সামৰ পাৰ্ট 1 ভিডিঅ'টো ইতিমধ্যে আপলোড হৈছে। সেই ভিডিঅ'টো আপোনালোকে মোৰ প্লেলিষ্টত গৈ চাব পাৰে। কুৱেশ্যন নম্বৰ 1, ভাৰতৰ দীঘল নদীখনৰ নাম কি? এনচাৰ গংগা, 2525 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 2, নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি ক'ত অৱস্থিত? এনচাৰ ডনাপালা, গোৱা। কুৱেশ্যন নম্বৰ 3, অন্ধ্ৰ প্ৰদেশৰ কোন ঠাইত কৃত্ৰিম বৰষুণৰ ওপৰত গৱেষণা কৰা হৈছিল? এনচাৰ আটমাকুৰ, অনন্তপুৰ। কুৱেশ্যন নম্বৰ 4, কৃষ্ণাংগ নামৰ ব্যক্তিবোৰ ভাৰতৰ কোন ৰাজ্যত বেছি? এনচাৰ ৰাজস্থান। কুৱেশ্যন নম্বৰ 5, আৰাৱলী পৰ্বতমালাৰ আটাইতকৈ ডাঙৰ পাহাৰখনৰ নাম কি? এনচাৰ গুৰু শিখৰ। কুৱেশ্যন নম্বৰ 6, নদীবান বেছি থকা নদীখনৰ নাম কি? এনচাৰ গোদাবৰী। কুৱেশ্যন নম্বৰ 7, বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? এনচাৰ মধ্যপ্ৰদেশ। কুৱেশ্যন নম্বৰ 8, কাবিনী নদীবান ক'ত অৱস্থিত? এনচাৰ কৰ্ণাটক। কুৱেশ্যন নম্বৰ 9, পৃথিৱী আৰু সূৰ্যৰ দূৰত্ব কোন তাৰিখে বেছি হয়? এনচাৰ জুলাই 4। জুলাইৰ 4 তাৰিখে পৃথিৱী আৰু সূৰ্যৰ দূৰত্ব বেছি হয়। কুৱেশ্যন নম্বৰ 10, সিংপুৰ প্ৰজেক্ট কোনখন জিলাত অৱস্থিত? এনচাৰ ভুছা ৰেড্ডি পাল্লে, তেলেংগানা। কুৱেশ্যন নম্বৰ 11, কম বৰষুণ হয় ভাৰতৰ ক'ত? এনচাৰ জয়ছালমীৰত। কুৱেশ্যন নম্বৰ 12, বিহাৰ নদীবান ক'ত অৱস্থিত? এনচাৰ উত্তৰ প্ৰদেশ। কুৱেশ্যন নম্বৰ 13, ভাৰতৰ পিন জোন কেইটা? এনচাৰ 9টা। কুৱেশ্যন নম্বৰ 14, ভাৰতৰ প্ৰথম ৰকেট লঞ্চিং ষ্টেচন? এনচাৰ থুম্বা, তিৰুৱনন্তপুৰম। কুৱেশ্যন নম্বৰ 15, চৰ্দাৰ পেটেল ইউনিভাৰ্চিটি ক'ত অৱস্থিত? এনচাৰ ৰাজস্থান। চৰ্দাৰ পেটেল ইউনিভাৰ্চিটি ৰাজস্থানত অৱস্থিত। কুৱেশ্যন নম্বৰ 16, এক্স-ৰেৰ আৱিষ্কাৰক কোন? এনচাৰ উইলহেলম ৰণ্টজেন। 1895 চনত এক্স-ৰে আৱিষ্কাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 17, ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন? এনচাৰ সুচহেতা কৃপালানি। কুৱেশ্যন নম্বৰ 18, অসম পুলিচৰ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? এনচাৰ 1835 চনত। কুৱেশ্যন নম্বৰ 19, এই প্ৰশ্নটোৰ উত্তৰটো কমেণ্টত জনাই দিব। কুৱেশ্যন, ভাৰতৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখনৰ নাম কি? অপশ্যন এ দিয়া আছে মৌচিনৰাম, অপশ্যন বি দিয়া আছে চেৰাপুঞ্জী, অপশ্যন চি দিয়া আছে মেঘালয় আৰু অপশ্যন ডি দিয়া আছে শ্বিলং। এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰটো কমেণ্ট বক্সত জনাই দিব। গতিকে আজিৰ ভিডিঅ'টোত এইকেইটা প্ৰশ্নই লোৱা হৈছে আৰু ইয়াৰ পিছত আমি SSC GDৰ পুৰণি প্ৰশ্নবোৰৰ বিষয়ে আলোচনা কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থব যাতে ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে আপোনালোকে প্ৰথমতেই চাব পাৰে। গতিকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব। যদি ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হ'লেও লাভ হৈছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এইখিনিয়ে। ধন্যবাদ।